নমস্কাৰ, মই আজি বিলাহী টপ বনাব লৈছোঁ। বিলাহী টপ বনাবৰ কাৰণে এয়া অলপ কাজু, খিচমিচ, ডাব নাৰিকল, ৰঙা জলকীয়া, শুকান ৰঙা জলকীয়াটো আৰু দুখিলামান তেজপাত লৈছোঁ আৰু অলপ চেনি, এয়া অলপ বিলাহী কাটি লৈছোঁ। আৰু কাজু খিচমিচবিলাক অলপ সৰু সৰুকৈ কাটি দিছোঁ। আৰু এয়া মোৰ বিলাহী কটা হৈ গৈছে। আৰু এতিয়া গেছত এখন কেৰাহী পাতি ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত এতিয়া অলপ মই পাঁচফোৰণ দিছোঁ আৰু অলপ দুখিলামান তেজপাত আৰু কেইটামান শুকান জলকীয়া পিচ পিচকৈ কাটি দিছোঁ। আৰু এতিয়া মই বিলাহীখিনি ইয়াতে দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ গলি যোৱাকৈ ভাজি ল'ম। আৰু অকণমান হালধি দিছোঁ। অলপ চেনি দিছোঁ। চেনিটো ইয়াত কমকৈ দিছোঁ কাৰণ খিচমিচত মিঠাটো হয়। বৰ বেছি মিঠা হ'লেও সিমান ভাল নালাগে, গতিকে এটা জোখৰ অনুপাতে মিঠাটো দিছোঁ। আৰু এতিয়া বিলাহীখিনি গলাৰ পাছত মই কাজু খিচমিচ আৰু ডাব নাৰিকলখিনি ইয়াতে দিছোঁ। আৰু এচুকুটমান নিমখো দিছোঁ। নিমখ দিয়াটো মই দেখুৱাই দিয়া নাই। আৰু এইদৰে ধুনীয়াকৈ মই বিলাহীখিনি গলি যোৱাকৈ ভাজি লৈছোঁ। আৰু এয়া মোৰ খুব কম সময়ৰ ভিতৰতে বিলাহী টপ ৰেডি হৈ গৈছে। খুব ধুনীয়া এটা ৰং হৈছে আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। যদি মোৰ এই ভিডিঅ'টি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু